আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ মাজত আৰু এখন নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে থাম্বনেল চাই বুজিব পাৰিছে। আমি আজি কুকুৰে কামুৰিলে কি কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিম। তাৰ আগত মোৰ এটাই ৰিকুৱেষ্ট, আপুনি যদি এইটো চেনেলত নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু যিসকলে ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অনেক অনেক ধন্যবাদ। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুকুৰে যদি কাৰোবাক কামুৰে তেতিয়াহ'লে কিছু পানী আৰু এখুৰ গুড় বা লৱণ একেলগে মিলাই উক্ত দোৱা বিছমিল্লাহৰ সৈতে 7 বাৰ পঢ়িব আৰু প্ৰতিবাৰে সেই পানীত ফুক দিব। এইদৰে 7 বাৰ পঢ়িব আৰু 7 বাৰ সেই পানীত ফুক দিব। আৰু সেই পানী যিজন মানুহক কুকুৰে কামুৰিছে তাক খুৱাই দিব। আল্লাহৰ ৰহমতে সেই ৰোগীজন সম্পূৰ্ণৰূপে ভাল হৈ যাব আৰু কুকুৰে কামোৰা অংশত থকা বীজাণুৰ অংশবোৰ ধ্বংস হৈ যাব। দোৱাটো হ'ল বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম, কুল আউযু বিৰাব্বিল ফালাকি মিন শাৰৰি কুল্লি আকৰাবিন ওয়া হায়াতিন ইন্নাহুম ইয়াকিদুনা কাইদা ওয়া আকিদু কাইদা ফামাহিলিল কাফিৰিনা আমহিলহুম ৰুৱাইদা। মোৰ উচ্চাৰণটো ভাল হোৱা নাই। আপোনালোকে যিজনে আৰবী জানে তেওঁ আৰবীত ভালকৈ মুখস্থ কৰি ল'ব, আৰু যিজনে আৰবী নাজানে তেওঁলোকে অসমীয়াত ভালকৈ মুখস্থ কৰি ল'ব। মই স্ক্ৰীনত দুয়োটাই দি দিছোঁ। ইয়াৰ পৰা যদি কিবা বুজি পোৱাত অসুবিধা হৈছে তেতিয়াহ'লে কমেণ্ট বক্সত এতিয়াই কমেণ্ট কৰক, আৰু এই ভিডিঅ'ৰ পৰাই যদি আপুনি অলপ হ'লেও উপকৃত হৈছে তেতিয়াহ'লে এটা লাইক কৰিব। আপোনালোকে যদি লাইক কৰে তেতিয়াহ'লে মই নতুন নতুন ভিডিঅ' বনোৱাৰ উৎসাহ পাওঁ। আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰক যাতে তেওঁলোকেও অলপ হ'লেও উপকৃত হ'ব পাৰে। আজিলৈ ইমানতে, খুদা হাফিজ।